স্বাগতম জনাইছো ইউটিউব চেনেল অগ্নিৰ দেউকালৈ। বন্ধুসকল, এই ভিডিঅ'টিৰ জৰিয়তে COVID-19ৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আপোনালোকলৈ বুলি আগবঢ়ালো। ইয়াৰ কেইটামান প্ৰশ্ন ইতিমধ্যে অসম পুলিচৰ পৰীক্ষাত আহিছে, গতিকে আগন্তুক দিনত হ'বলগীয়া পৰীক্ষাসমূহত COVID-19ৰ ওপৰত প্ৰশ্ন অহাৰ সম্ভাৱনা সম্পূৰ্ণ আছে। গতিকে দেৰি নকৰি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, হোৱাট ইজ কৰোনা ভাইৰাছ? কৰোনা ভাইৰাছ কি হয়? অপশ্যন এত আছে ইট ইজ এ লাৰ্জ ফেমিলি অফ ভাইৰাছেছ, যে ভাইৰাছৰ এটা বহুত ডাঙৰ পৰিয়াল। অপশ্যন বিত আছে ইটছ বিলংছ টু দি ফেমিলি অফ নিডো ভাইৰাছ। চিত আছে বথ এ এণ্ড বি আৰ কাৰেক্ট। ডিত আছে অনলি এ ইজ কাৰেক্ট। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, তাৰমানে এ আৰু বি দুয়োটাই শুদ্ধ, যে এইটো কৰোনা ভাইৰাছটো এটা ভাইৰাছৰ ডাঙৰ ফেমিলি হয় আৰু নিডো ভাইৰাছৰ ফেমিলি হয় বুলি ক'ব পাৰি। এই দুয়োটাই শুদ্ধ। 2 নম্বৰ প্ৰশ্ন, COVID-19 কজ বাই হুইচ ভাইৰাছ? COVID-19 কোনটো ভাইৰাছৰ পৰা হয়? অপশ্যন এত আছে SARS-CoV-1, SARS-CoV-2, SARS-CoV-3, SARS-CoV-4। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, SARS-CoV-2। এই SARS-CoV-2 মানে হ'ল চেভিয়াৰ একুইট ৰেপিৰেটৰী চিণ্ড্ৰম কৰোনা ভাইৰাছ 2। আৰু এই নামটো দিছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে, আৰু কেতিয়া দিছিল? 11 ফেব্ৰুৱাৰী 2020। বন্ধুসকল, আপোনালোকে যদি চেনেলটোত নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পৰৱৰ্তী সময়ত পাই থাকে। 3 নম্বৰ প্ৰশ্ন, দি ফাৰ্ষ্ট কেছ অফ নভেল কৰোনা ভাইৰাছ ৱাজ আইডেণ্টিফাইড ইন। প্ৰথম কৰোনা ভাইৰাছৰ যিটো কেছ আছিল সেইটো ক'ত পোৱা গৈছিল? এইটো পাইছিল চাইনাৰ ইউহান চহৰত, আৰু এইটো কেতিয়া পোৱা গৈছিল? ডিচেম্বৰ 2019 চনত। 4 নম্বৰ প্ৰশ্ন, মাইল্ড চিমটমছ অফ নভেল কৰোনা ভাইৰাছ হয়। কৰোনা ভাইৰাছৰ লক্ষণবিলাক কি কি হয়? অপশ্যন এত আছে ফিভাৰ, অপশ্যন বি কাফ, অপশ্যন চি শ্বৰ্টনেছ অফ ব্ৰিথ, মানে উশাহ নিশাহ লোৱাৰ অসুবিধা, অপশ্যন ডি অল অফ এবভ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অল অফ এবভ, কাৰণ কৰোনা ভাইৰাছ হ'লে ইয়াৰ মূল লক্ষণবিলাক থাকে জ্বৰ, কাফ আৰু উশাহ নিশাহ লোৱাৰ অসুবিধা। ইয়াৰ বাহিৰেও আৰু কিছুমান থাকে, যেনে মূৰৰ বিষ বা পেট চলা, এনেকুৱা ধৰণৰ আন লক্ষণবিলাকো আছে। 5 নম্বৰ প্ৰশ্ন, ফ্ৰম হুৱেৰ কৰোনা ভাইৰাছ গট ইটছ নেম? ইয়াৰ অপশ্যনবিলাক আছে অপশ্যন এ ডিউ টু দিয়াৰ ক্ৰন লাইক প্ৰজেকশ্যনছ, অপশ্যন বি ডিউ টু দিয়াৰ লিফ লাইক প্ৰজেকশ্যনছ, অপশ্যন চি ডিউ টু দিয়াৰ ছাৰ্ফেচ ষ্ট্ৰাকচাৰ অফ ব্ৰিক্স, অপশ্যন ডি নান অফ এবভ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, কৰোনা ভাইৰাছটো কৰোনা ভাইৰাছে ইয়াৰ নামটো কেনেকৈ পাইছে? কৰোনা ভাইৰাছটো দেখাত ক্ৰনৰ নিচিনা, মানে মুকুটৰ নিচিনা দেখাৰ কাৰণে ইয়াৰ নামটো কৰোনা ভাইৰাছ দিয়া হৈছিল। 6 নম্বৰ প্ৰশ্ন, হোৱাট আৰ দি প্ৰিকশ্যনছ ডেট নিড টু বি টেকেন টু প্ৰটেক্ট ফ্ৰম দি কৰোনা ভাইৰাছ? কৰোনা ভাইৰাছৰ পৰা বাচিবলৈ আমি কি কি সাৱধানতা মানি চলিব লাগিব? অপশ্যন এত আছে কভাৰ ইয়ৰ ন'জ এণ্ড মাউথ ৱেন স্নিজিং, কাহিবৰ সময়ত নিজৰ নাক আৰু মুখ ঢাকা, নিজে কাহোঁতে বা অন্য কোনোবাই কাহোঁতেও মুখ আৰু নাকটো ঢাকিব লাগে। বি আছে এড মোৰ গাৰ্লিক ইনটু ইয়ৰ ডায়েট, যিটো আমি খোৱা বস্তু খাওঁ, খাদ্য বস্তুত আদা বেছিকৈ খোৱা। চিট আছে ভিজিট ইউৰ ডক্টৰ ফৰ এণ্টিবায়'টিক্স ট্ৰিটমেণ্ট, ডক্টৰৰ তাত যাব যাতে এণ্টিবায়'টিক দিয়ে ডক্টৰে। 3 নম্বৰ আছে ৱাশ্ব ইউৰ হেণ্ডছ আফটাৰ এভৰি আৱাৰ, প্ৰত্যেক ঘণ্টাই নিজৰ হাতবিলাক ধুই থাকিব। এই প্ৰত্যেককেইটা উত্তৰেই শুদ্ধ, কিন্তু এই অপশ্যন এটো একেবাৰে মানে প্ৰিকশ্যন, মানে কৰোনা ভাইৰাছৰ পৰা বাচাৰ উত্তম উপায় হয়। গতিকে এইটোৱে শুদ্ধ উত্তৰ হ'ব যে কভাৰ ইয়ৰ ন'জ এণ্ড মাউথ ৱেন স্নিজিং। 7 নম্বৰ প্ৰশ্ন, ৱেন শুড দি COVID-19 ভেকচিন বি গিভেন টু প্ৰেগনেণ্ট ওমেন? প্ৰেগনেণ্ট ওমেন, যিসকল প্ৰেগনেণ্ট থাকে সেইসকলক COVID-19 ভেকচিন কেতিয়া দিয়া হয়? অপশ্যন এটা আছে দি COVID-19 ভেকচিন শুড নট বি গিভেন টু প্ৰেগনেণ্ট
ওমেন যে যিসকল মহিলা গৰ্ভৱতী থাকে সিহঁতক COVID-19 ভেকচিন দিয়া নহয় বিত আছে ডিউৰিং প্ৰেগনেন্সি দি COVID-19 ভেকচিন কেন বি ষ্টাৰ্টেড এনি টাইম যে গৰ্ভৱতী থকাৰ সময়ত যিকোনো সময়তে COVID-19 ভেকচিন ল'ব পাৰে অপশ্যন সি শুড বি ভেকচিনেটেড সুন আফটাৰ দি ডেলিভাৰী যে প্ৰসৱ হোৱাৰ পিছতহে ভেকচিন ল'ব পাৰিব অপশ্যন ডি নান অফ এবভ মানে ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে এজনী প্ৰেগনেন্ট মহিলাই যিকোনো সময়তে COVID-19 ভেকচিন ল'ব পাৰে 8 নম্বৰ প্ৰশ্ন ইন হুইচ কাউন্ট্ৰি দি ৱৰ্ল্ডছ ফাৰ্ষ্ট বেবী উইথ এণ্টিবডিজ এগেইনষ্ট দি নভেল কৰোনা ভাইৰাছ ইজ ৰিপৰ্টেড টু বি বৰ্ন মানে পৃথিৱীৰ কোনটো দেশত প্ৰথম এণ্টিবডি লৈ কোনোবা শিশু জন্মগ্ৰহণ কৰিছে অপশ্যন এ আছে ইণ্ডিয়া অপশ্যন বি USA অপশ্যন সি চাইনা অপশ্যন ডি ব্ৰাজিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি USA আৰু USA কিহৰ কাৰণে এণ্টিবডি লৈ জন্ম হৈছিল কাৰণ এজনী প্ৰেগনেন্ট মহিলাই 36 মাহৰ যেতিয়া প্ৰেগনেন্ট আছিলে তেতিয়াই তাই ভেকচিন লৈছিলে যাৰ কাৰণে তাৰ কিছুদিন পিছতেই তেওঁ প্ৰসৱ হৈছিলে প্ৰসৱৰ পিছত বাচ্চাটো এণ্টিবডি হৈ জন্ম হৈছে মানে প্ৰসৱৰ অলপ দিন আগতে যিহেতু এণ্টিবায়টিক পাইছে তাৰ কাৰণে মা আৰু বাচ্চা দুয়োটাই এণ্টিবডি হৈ যায় 9 নম্বৰ প্ৰশ্ন ফাৰ্ষ্ট COVID-19 ভেকচিন নেম অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম কোভিড ভেকচিনৰ নাম কি অপশ্যন এ কোভিচিল্ড অপশ্যন বি কোভেক্সিন অপশ্যন সি স্পুটনিক ভি অপশ্যন ডি বথ এ এণ্ড বি ভাৰতৰ প্ৰথম কোভিড ভেকচিনৰ নাম হ'ল অপশ্যন বি কোভাক্সিন 9 নম্বৰ প্ৰশ্ন কোভাক্সিন ভেকচিন ইজ লঞ্চড বাই হুইচ ইণ্ডিয়ান কোম্পানী কোভাক্সিন ভেকচিন ভাৰতৰ কোনটো কোম্পানীয়ে লঞ্চ কৰিছিল অপশ্যন এ চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া প্ৰাইভেট লিমিটেড অপশ্যন বি কেডিলা অপশ্যন সি ভাৰত বায়োটেক অপশ্যন ডি ভাৰত বায়োকন ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন সি ভাৰত বায়োটেক আৰু এই ভাৰত বায়োটেকে ভেকচিন বনাইছিলে আৰু কাৰ সহযোগত বনাইছিলে ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চৰ সহযোগত এই ভেকচিন বনাইছিল 11 নম্বৰ প্ৰশ্ন কোভিচিল্ড ভেকচিন ইজ লঞ্চ বাই হুইচ ইণ্ডিয়ান কোম্পানী কোভিচিল্ড ভেকচিন যেটো আছিল এটো ভাৰতৰ কোনটো কোম্পানীয়ে লঞ্চ কৰিছিল অপশ্যন এ চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া প্ৰাইভেট লিমিটেড অপশ্যন বি কেডিলা অপশ্যন সি ভাৰত বায়োটেক অপশ্যন ডি ভাৰত বায়োকন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া প্ৰাইভেট লিমিটেড 12 নম্বৰ প্ৰশ্ন হুইচ কাউন্ট্ৰি ফাৰ্ষ্ট লঞ্চেছ ৱৰ্ল্ডছ ফাৰ্ষ্ট COVID-19 ভেকচিন পৃথিৱীৰ ভিতৰত কোনটো দেশে প্ৰথম COVID-19 ভেকচিন বনাইছিল বা লঞ্চ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ৰাছিয়া 13 নম্বৰ প্ৰশ্ন ৱৰ্ল্ডছ ফাৰ্ষ্ট COVID-19 ভেকচিন নেম পৃথিৱীৰ প্ৰথম COVID-19 ভেকচিনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি স্পুটনিক ভি যেটো নেকি ৰাছিয়াই লঞ্চ কৰিছিল 14 নম্বৰ প্ৰশ্ন which country has released the world's first animal vaccine against the novel coronavirus কৰোনা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ জন্তুৰ কাৰণে প্ৰথম ভেকচিন কোনটো দেশে বনাইছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি USA মানে আমেৰিকা 15 নম্বৰ প্ৰশ্ন নেম অফ COVID-19 ভেকচিন ফৰ দি চিলড্ৰেন বিটুইন 12 to 18 years of age ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কৰ্বেভেক্স গতিকে এইখিনি প্ৰশ্ন উত্তৰ আপোনালোকলৈ বুলি আগবঢ়ালো ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ